নমস্কাৰ সকলোকে। আজি আমি দেখা পাইছেই দুজন একেলগে আছো। আজি কথা পাতিম ইণ্টাৰভিউ কেতিয়া হ'ব। আপোনালোকে কমেণ্ট দি থাকে। আচলতে এনেকুৱা কমপ্লিকেটেড টপিকবোৰত ভিডিঅ' বনাবলৈ অলপ টান পাওঁ, যিহেতু তেনেকুৱা গঠনমূলক তথ্য নাথাকে আমাৰ হাতত। তথাপি আমি আমাৰ যিখিনি এক্সপিৰিয়েঞ্চ ইণ্টাৰভিউ দিয়ালৈকে কেতিয়া হ'ব, যিহেতু আমি দুইজন অসম পুলিচত কৰ্মৰত। আপোনালোকে গম পাই আগৰ ভিডিঅ'ত চাই, দাদা এবিধ মই ইবিধ আছো বৰ্তমান। গতিকে আজি আমি আমাৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিম কেতিয়া ইণ্টাৰভিউ হ'ব। কাৰণ প্ৰথম কথাটো মই কৈ দিওঁ, আজি হৈছে ফেব্ৰুৱাৰীৰ ভিডিঅ'টো বনাই আছো, ফেব্ৰুৱাৰীৰ 22 তাৰিখ। হয়তো অহাকালি আপলোড দিম। 1 মাৰ্চৰ পৰা 31 মে'লৈকে অসম পুলিচৰ ছুটী বন্ধ, টোটেলি বন্ধ। কিয় বন্ধ আপোনালোকে নিশ্চয় গম পায় যে অনাগত দিনত অসম বিধানসভা ইলেকশ্যন আহি আছে। MLA ইলেকশ্যন যাক আমি কৈ দিওঁ, MLA ইলেকশ্যন আহি আছে। আৰু ইলেকশ্যন আহিলে যেতিয়া MCC লাগি যায়, তেতিয়া গভমেণ্ট নাথাকে। তেতিয়া কমপ্লিট পাৱাৰ ডিষ্ট্ৰিক্ট লেভেলৰ DC, তেনেকুৱা ৰাজ্যপাল আৰু ছুটী ইলেকশ্যন কমিশ্যনাৰ, তেওঁলোকৰ হাতত কমপ্লিট পাৱাৰটো যায়গৈ। গতিকে আছাম পুলিচ এত ইণ্ডিয়ান আৰ্মিৰ নিচিনা নহয়, যেতিয়া গভমেণ্ট পাৱাৰত থাকে তেতিয়া ৰিক্ৰুটমেণ্ট হয় এইবোৰ। গতিকে আপোনালোকে ইয়াৰ পৰা অনুমান কৰিব পাৰে যে 1 মাৰ্চৰ পৰা 31 মে'লৈকে কোনো ধৰণৰ চব ছুটী বন্ধ। তাৰ মানে এইকেইটা দিনত ইণ্টাৰভিউ হোৱাৰ চান্স নাই। কিন্তু কিছুমান ইউটিউবাৰে তেনেকুৱা বনাই, তেওঁলোকে নাজানে হয়তো ভিতৰুৱা কথা, যে হ'ব পাৰে ইণ্টাৰভিউ ভিউজৰ কাৰণে বনাই। তেনেকুৱা নহয়। 31 মাৰ্চলৈকে কোনো ধৰণৰ 31 মে'লৈকে কোনো ধৰণৰ ইণ্টাৰভিউ নহয়। তাৰপিছত আহি গ'ল 31 মে' গ'ল, মে', জুন, জুলাই, আগষ্ট। এই 3 মাহ যদি ইণ্টাৰভিউ নাপাতে গভমেণ্টে, মই কৈছোঁ আপোনালোকৰ ভাল। কিয় ভাল? আপোনালোকে ধৰক ফিল্ডত আপোনালোকে 5জন আছে, 15জন আছে। তাৰ ভিতৰত যি 5জন মানে অলপ এলেহুৱা টাইপৰ, সিদিনা তেওঁলোকৰ ইণ্টাৰভিউ পৰিব, বতৰ ভাল থাকিব। মই অকল আগষ্ট, জুন, জুলাই মাহকেইটাৰ কথা কৈ আছোঁ। সেইদিনা তেওঁলোকৰ কাৰণে বতৰ ভাল থাকিব, লাকি থাকিব, সেইদিনা ইণ্টাৰভিউ ভাল হৈ যাব। আৰু যিসকলে ফিল্ডত ভালকে ৰানিং প্ৰেক্টিচ কৰি যাব ইণ্টাৰভিউ গ্ৰাউণ্ডত ৰিজাৰ্ভত, সেইদিনা যদি বতৰ বেয়া থাকে, বৰষুণ থাকে, বালি দিয়ে। বালি দিলেনো কি হ'ব নোৱাৰো, ইণ্টাৰভিউটো আৰু জাম হৈ থাকে ন। এনেকে বহুতে জোতা পিন্ধি প্ৰেক্টিচ কৰে, জোতাত বালি দি দৌৰিব নোৱাৰে। তাৰ কাৰণে ইণ্টাৰভিউটো বহুত বেয়া হৈ যায়। আমাৰ হাতত তেনেকুৱা বহুত এক্সাম্পল আছে। গতিকে মই আপোনালোকক কওঁ, ইণ্টাৰভিউটো কেতিয়া হ'লে বেছি ভাল হ'ব। CM ছাৰে অলৰেডি ঘোষণা কৰিছে যে 26ৰ লাষ্টত হ'ব। জুন, জুলাই, আগষ্ট মাহকেইটা বাৰিষা কাল থাকে, তেতিয়া বৰষুণ পৰি থাকে না, তেতিয়া পানী জমা হৈ থাকে ফিল্ডত। মানে CM ছাৰক কোৱা মতে, আৰু ইণ্টাৰভিউ টাইমটো ছেপ্টেম্বৰৰ লাষ্টত আৰম্ভ হয়। ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ এই মাহকেইটা আচলতে মানে বতৰো ভাল, মানে ইমান গৰম নহয়, ঠাণ্ডাও নহয়। সেইটোৱে পাৰফেক্ট টাইম। আৰু মেইন হৈছে বৰষুণ। আৰু সেইটো টাইমত হোৱাটোৱে আমিও কামনা কৰোঁ, আৰু যোনে ইণ্টাৰভিউ দিব তাৰ কাৰণেও বহুত সেইটো টাইমত হ'লে কি হ'ব, মই কৈছোঁ যে আপোনালোকৰ 15জনে ইণ্টাৰভিউ দিব, ফিল্ডত যিয়ে ভাল প্ৰেক্টিচ কৰিছে তাতো সেই একেই মানে ফল পাব। যিয়ে বেয়া প্ৰেক্টিচ কৰিছে ফিল্ডত, তাতো একেই মানে পাৰফৰ্মেঞ্চ দেখাব পাৰিব। কোনো ধৰণৰ হেৰি নহয়। মোৰ আছিল নৱেম্বৰ 12 তাৰিখ। মোৰ আছিলে নৱেম্বৰৰ 3 তাৰিখ। মোৰ 3 তাৰিখ একদম ধুনীয়া টাইমত পাইছিলোঁ আমি। তাৰপিছত আহি গ'ল আছাম পুলিচ, AB, UP, APRO, যেনেকৈ ইণ্টাৰভিউ একেটা হেৰিত হৈ যায়। ফৰেষ্ট গাৰ্ড, ফৰেষ্ট বেটেলিয়নৰ ইণ্টাৰভিউ বহুতে হয়তো সুধি থাকে যে এইকেইটা চবৰে ইণ্টাৰভিউ আছাম পুলিচৰ লগতে ফৰেষ্ট গাৰ্ড বেটেলিয়নৰ ইণ্টাৰভিউ মানে একেটা ৰানিঙতে হ'ব নেকি? একেটা ৰানিঙত নহয়। আপোনালোকে এইটো কথাটো হেৰি কৰিব। আছাম পুলিচটো আহে হোম ডিপাৰ্টমেণ্টৰ আণ্ডাৰত, মানে অসম পুলিচৰ মানে অসম গভৰ্ণমেণ্টৰ গৃহ বিভাগৰ আণ্ডাৰত আহে। কিন্তু আছাম ফৰেষ্ট বেটেলিয়ন কমপ্লিট সিহঁতৰ বিভাগটো হৈছে আছাম ফৰেষ্ট, অসম বন বিভাগৰ আণ্ডাৰত আহে। গতিকে তেওঁলোকৰ ইণ্টাৰভিউ ছেপাৰেটকৈ হ'ব, অসম পুলিচৰ ইণ্টাৰভিউ ছেপাৰেটকৈ হ'ব। এনেকৈ মই ইণ্টাৰভিউ নিজে দিছোঁ। আছাম পুলিচৰ ইণ্টাৰভিউ দিয়াৰ পিছত অসম ফৰেষ্টতো দিছিলোঁ বেলেগকৈ আকৌ, গম পাইছে। তাৰপিছত আহি গ'ল এক্সাম। ABABটো ধৰক পৰীক্ষা মানে ইণ্টাৰভিউ দিলে আপুনি। তাৰপিছত SI এক্সামটো কেতিয়া হ'ব মই কৈ দিওঁ। 2023 চনত SI মানে এপ্লাই কৰিছিলোঁ, 24 চন গ'ল, 25 চনৰ জানুৱাৰী 5 তাৰিখে SI এক্সাম হৈছিলে। এইবাৰো তেনেকুৱা হ'ব। আপোনালোকে কেতিয়াও এইটো নাভাবিব যে 2026 চনত SI এক্সাম হ'ব। SI এক্সাম 26 চনত নহয়, 2027 চনৰ জানুৱাৰী মাহতে হৈ যাব পাৰে। জানুৱাৰী ফেব্ৰুৱাৰী ধৰি লওক, বা ফেব্ৰুৱাৰী মাহত হৈ যাব পাৰে। আমাৰ আগৰবাৰ কি হৈছিলে,
এছআই এক্সাম নহয়, আমাৰ টাইমতে 20 ফেব্ৰুৱাৰীত আমাৰ এক্সাম হৈছিলে হা। ঠিক তাৰ দুদিন নে এসপ্তাহ অলপ দিন আগতে মানে এছআই এক্সাম হৈছিলে, গম পাইছেনে? আৰু এছআই এক্সাম মানে ফৰেষ্টৰ গ্ৰেড 1 কামাণ্ডো এছআই চবৰে এক্সামটো একেটা পেটাৰ্ণতে হৈছে, একেটা পেপাৰ কম্বাইন এক্সাম হয় গোটেইটো। গতিকে আপোনালোকে এইটো ভাবি ৰাখক, ABUB আৰু ফৰেষ্টৰ ইণ্টাৰভিউ এইটো বছৰতে হ'ব, নৱেম্বৰ ডিচেম্বৰত হ'ব পাৰে, হ'ব মানে এইটো বছৰতে হ'ব। মামাক কৈছে CM ছাৰটো মামাক আৰু CM ছাৰে যেতিয়া কৈছে হ'বই, কোনো তাত হেৰি নহয়, বিন্দাছ প্ৰেক্টিচ কৰক। আৰু এছআই এক্সামটো হ'ব 2027 আৰু ABUB ৰিটেন এক্সামো হ'ব 2027, 2026 নহয় ABUB ৰিটেন এক্সাম। গতিকে এতিয়াৰ পৰা আপোনালোকে প্ৰেক্টিচ কৰি থাকক বিন্দাছ, হয় ন? আপোনালোকে যিমান প্ৰেক্টিচ কৰিব মানে সিমান আপোনালোকৰ সংশোধন হৈ থাকিব। আৰু মানে প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট। যিমান প্ৰেক্টিচ কৰি থাকিব বোলে বহুতে তো আছে, আমি আগৰ ভিডিঅ' কেইটাত কৈছোৱেই, মোৰ দাদাও কৈছিলে যে এডমিট অহাৰ পিছত বহুতে আছে ৰানিং কৰে আহি পেলাই। এডমিট অহাৰ পিছত ৰানিং কৰি নহ'ব, এতিয়াৰ পৰা ৰানিং কৰক, বুজিছেনে? আৰু এতিয়াৰ পৰা পঢ়িও থাকক, হয় নহয়? দুইটা ৰেগুলাৰ কৰি থাকিলে ভাল, কম কৰক ৰেগুলাৰ কৰক। ঠিকে আছে। সময়ত গৈ এনে এসোপা কষ্ট কৰি পিছত অলপ দিগদাৰ হৈ যায়। যেতিয়া এডমিট আহিব তেতিয়া আপুনি ৰানিংটো পাৰিলে কমাই দিব লাগে, তেতিয়া বডিত ইঞ্জুৰি হোৱাৰ চান্স থাকে, তেতিয়া বেমাৰ আজাৰ দেখা দিলে এনেই বেকাৰ কষ্ট। ঠিক আছে। আৰু কিবা থাকিলে কমেণ্ট কৰিব। থেংক ইউ।